নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টো অলপমান ব্যতিক্ৰমিক ভিডিঅ' হ'ব গৈ আছে। ব্যতিক্ৰম বুলি কোৱা কাৰণটো হ'ল আজি মোৰ ভিডিঅ' বনাই থকা 1 বছৰে কমপ্লিট হ'ল। সঁচাকৈ ভাবিলে আচৰিত লাগে 1 বছৰ ইউটিউবত ভিডিঅ' বনাই থাকিলো। যোনখিনি জেগা পৰা প্ৰথম ভিডিঅ'টো বনাইছিলো সেই জেগা পুনৰ আহিলো। এইখিনি জেগা পৰা ফাৰ্ষ্ট ভিডিঅ'টো মই বনাইছিলো। ইমানখিনি সময়তে 3টা বাজিছিলে আৰু মই ভিডিঅ' বনাইছিলো। আৰু এইখিনি জেগাতে চাইকেলখন সেইফালে ৰাখিছিলো আৰু মই এইখিনি ৰাখি ভিডিঅ' বনাইছিলো। ভাবিলে কিবা আচৰিত নিচিনা লাগে। মই ইউটিউবত ভিডিঅ' আপলোড দিম বুলি আপলোডে কৰা নাছিল, মাত্ৰ বনাইছিলো, বনাই পেলাই ৰাখি থৈ দিছিলো। আৰু এডিট কৰিব মন যায় ন, সেইকাৰণে খুব এডিট কৰা খুব এক্সাইট হৈ আছিলে, সেইকাৰণে এডিট কৰিছিলো। আৰু সন্ধিয়া সময়ত এনে ইউটিউবত এতিয়া যেনেকৈ আপলোড দিছিলো আৰু তেতিয়া দিয়া নাছিলো, ডাইৰেক্ট গেলাৰীৰ পৰা পুৰা আপলোড কৰি দিছিলো। আৰু আপলোড কৰোঁতে মই থাম্বনেইলো দিয়া নাছিলো আৰু টাইটেলো লিখা নাছিলো। পিছতহে গম পাইছিলো যে থাম্বনেইলো লগাব লাগে আৰু টাইটেলো লগাব লাগে। বহুত দিনৰ পাছতহে মই প্ৰথম ভিডিঅ'টো থাম্বনেইল আৰু টাইটেল লগাইছো। এনেদৰে লাহে লাহে ভিডিঅ' বনাই থাকিলো আৰু বনাই আজি 1 বছৰে কমপ্লিটে কৰি দিলো ভিডিঅ' বনাই। আৰু এই 1 বছৰটোৰ লগত আমাৰ লগত থাকিলে এই চাইকেলখনো বহুত জেগা ফুৰালে আৰু আপোনালোকে গম পাইছে চাইকেল লৈ বহুত জেগাত গ'লো। এইটো কম জেগাই হওক বা বেছি দূৰে হওক চবতে চাইকেল লৈ ভিডিঅ' বনালো। এইবাৰ গাঁৱতো বিভিন্ন ধৰণৰ অনুষ্ঠান পাতিলে, সমূহীয়া বিয়া পাতিলে আৰু অসম ভিত্তিক আদিপন্থা সমাজৰ 64তম মহাপালনাম ভাগো আয়োজন কৰিলে। তেনেকুৱাতে ময়ো ভিডিঅ' বনাই থাকিলো আৰু গাঁৱৰ মানুহবিলাকেও বহুত ছাপোৰ্ট কৰিলে, সেইকাৰণে চাগে মই ভিডিঅ' বনাবলৈ সাহস পালো। এনেদৰে ভিডিঅ' বনাই থাকোঁতে আহি আমাৰ এক্সামে আহি পালেহি। তাৰপিছত এক্সাম দিলো, এক্সামৰ পাছত বন্ধ পালো। বন্ধ পাই পেলাই ভাবিছিলো ৰেগুলাৰ ভিডিঅ' বনাম বুলি, কিন্তু তাত মূৰত পোক এটা সোমাল মই বিজনেছ কৰিম বুলি। তাতে বিজনেছত লাগি থাকোঁতে মই এইপিনে ভিডিঅ' দিয়াটো বহুত কমি গৈছিলগৈ মাজতে। তাৰপিছত বিজনেছততো উঠিবই নোৱাৰিলো, লোকচান হ'ল বিজনেছত। লোকচান মানে বৰ বেয়াকে লোকচান হ'ল। যদিও বিজনেছত লোকচান হ'ল, ইমানো মানে মনটো বেয়া লগা নাই। সেই ভাবি মনটো বেয়া লাগে যদি মই এই 3 মাহ যদি মই ৰেগুলাৰ যদি ভিডিঅ' বনাই থাকিলোহেঁতেন, অলপমান ৱাচ টাইমটো চলি থাকিলেহেঁতেন। একো নাই, মানুহৰ জীৱনত এনেকুৱা হৈয়ে থাকে ন। এইবাৰ লোকচান হ'ল, আকৌ অহাবাৰলৈ কৰিম, অহাবাৰত লাভ হ'ব ন। এনেকুৱা এটা বিজনেছ কৰিছিলো আৰু সেই বিজনেছটোৱে মোক শিকাই থৈ গ'ল মানুহে লোভ কৰিব নালাগে, সদায় সৰুৰ পৰা ডাঙৰ হ'ব লাগে। মই ডাইৰেক্ট ডাঙৰ হ'বলৈ বিচাৰিছিলো, সেইকাৰণে মোৰ লগত এনেকুৱা হ'ল। সেইকাৰণে মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'ম, আপোনালোকে য'ত যেনেকুৱা আছে তেনেকুৱা পৰা ষ্টাৰ্ট কৰক। সেই বেলেগ একো নালাগে, একো নালাগে, য'ত যেনেকুৱা আছে তেনেকুৱা পৰা ষ্টাৰ্ট কৰক। তাৰ পাছত আকৌ মন গ'ল মই আকৌ ইউটিউবত ভিডিঅ' বনাম বুলি। তাৰপিছত ভাবিলো এনেকে দৰেতো ঘৰত ভিডিঅ' বনাই থাকিব নোৱাৰি, অলপমান ক'ৰবাত ফুৰিব যাব লাগিব। তেতিয়াই ভাবিলো মই চাইকেলখন লৈ ফুৰিবলৈ যাম। আৰু চাইকেলখন লৈ ফাৰ্ষ্ট ফুৰিব গৈছিলো মহেশধামত। মহেশধামৰ পাছত পবিতৰা গৈছিলো আৰু পবিতৰা যাওঁতে বহুত কষ্ট পালো। সেইকাৰণে মই চাইকেল ৰাইড মই 2 মাহ মানে হ'ল নেকি চাইকেল ৰাইডে কৰা নাই আৰু ভাবিছো চাইকেল ৰাইড আকৌ যাম বুলি। পবিতৰা যাওঁতে বহুত কষ্ট পালো। আগত মই ক'ৰবাত গ'লে প্লেন কৰি যাম, মানে পবিতৰাত প্লেন একো নকৰাকৈ গ'লো ইমান দূৰ। সেইকাৰণে মানে এতিয়া চাইকেল ৰাইড বুলি ক'লে ভয় এটা লাগি যায়। ভাবি থৈছো বহুত জেগাত আকৌ মই যোৱা প্লেন কৰিছো এই ঠাণ্ডা দিনলৈ। আৰু এনেদৰে লাহে লাহে ভিডিঅ' বনাই থাকিলো আৰু আপোনালোকেও ছাপোৰ্ট কৰি থাকিলে আৰু এনেদৰে ছাপোৰ্ট কৰি মোৰ 500 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। আজিকালি ইমান ডাঙৰ ঘটনা নহয়, কাৰণ বহুত সোনকালে 500 ছাবস্ক্ৰাইবাৰ হৈ যায়। আৰু মই যেনেদৰে ভিডিঅ' বনাই আছো মানে মোৰ চকুৰ আগত এটা ছাবস্ক্ৰাইবাৰ বাঢ়ি থকা মই দেখি আছো, মানে যেন পুতুকতে মানে 10-20টা বাঢ়ি যোৱা নাই আৰু 1-2টা এনেকৈ বাঢ়িয়ে মোৰ 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে। এই 500 ছাবস্ক্ৰাইবাৰৰ লগতে মোৰ 1 বছৰ যাত্ৰাও কমপ্লিট হৈ গ'ল। আৰু এনেদৰে বছৰ গৈ থাকিব, কিন্তু মই ভিডিঅ' বনাই থাকিমেই আৰু সদায় ভিডিঅ' আপোনালোকৰ কাৰণে বনাই যাম। আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু সেই মানে কি ক'ম, মানে মুখত ক'বলৈ ভাষা নাই। মানে এই 1 বছৰ যাত্ৰাটো যিমান ক'লেও শেষ নহ'ব, সেইফালে বেলিও ডুবিল। আৰু এই 1 বছৰ যাত্ৰাটো ইমান সহজো নাছিলে আৰু ইমান টানো নাছিলে। ভালবোৰ আপোনালোকক দেখাইছো, বেয়াবোৰ দেখুওৱা নাই, কাৰণ সদায় বেয়াবোৰ মানে মেমৰিজ হিচাপত ৰাখিব নালাগে, ভালবোৰ ৰাখিবলৈ লাগে, বেয়াবোৰ সদায় আঁতৰাই ৰাখিবলৈ লাগে। এইটোৱে আছিলে 1 বছৰ যাত্ৰা ভিডিঅ'। তো এই 1 বছৰ মই ইউটিউবত ভিডিঅ' বনাই বহুতেই ভাল লাগিলে আৰু আপোনালোকেও ইমান ছাপোৰ্ট কৰিছে, সদায় এনেদৰে ছাপোৰ্ট কৰি যাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি দিব। 1000 ছাবস্ক্ৰাইবাৰ হ'বলৈ 490টা ছাবস্ক্ৰাইবাৰ লাগে আৰু সোনকালে আপোনালোকে অলপমান শ্বেয়াৰ কৰি পেলাই 1000 ফেমিলি কৰি দিয়ক। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, দিয়ক।